বোৱাৰীজনী ঘৰখনলৈ আহিলে একদম ভাল লাগিব দেই। দুটা মানুহৰ মুখখন চাই চাই আমনি লাগিছে আৰু ইটোৱে সিটো সিটোৱে ইটো মুখ কিমান চাবি আৰু প্ৰতিটো ঠিকেই কৈছ। সেই এতিয়া বস্তু বাহানিখিনিহে গোটাব লাগে আৰু চিতাহাৰ এডাল লাগে বোলে। সেই ফোন কৰিছিলে ঢেপে কৈছে আৰু বোলে সেই চিতাহাৰ এডাল দিব আৰু মই বোলো হ'ব কৰিম। বিজনেছ কৰিছোঁ যেতিয়া পইচা কেইটামান আহিছে এই বনাই দিব লাগিব। একদম গাঁওখনত মাতিম আৰু পাই এটা লামো একদম বিয়াখন ধুমধামে পাতিব লাগিব। হাঁহ ছাগলী মুৰ্গী মুঠতে চব খুৱাম আৰু পাই খুৱাবি খুৱাবি। এইবাৰ একেবাৰে একদম ডাঙৰকৈ পাতিম আৰু এবাৰ অভাৱ নাই পাই। পাণ্ডালটো সেই ধুনীয়াকৈ দিবি পাই ডাঙৰকৈ। আহিব এতিয়া পাণ্ডালৰ ল'ৰাটোৰ কথা পাতিবলৈ। মই মাতি পাতি আছিলোঁ তাক বোলো চাবিচোন কেনেকৈ বনাব লাগিব অকণমান চাই মেলি ভাল লাগিব আকৌ। তই সেই কাপোৰ কানি বজাৰখিনি আৰু সেই সোণৰ মালখিনি সেইখিনি একদম সোনকালে কৰি পেলা। বাকীবোৰ হৈ থাকিব তামোল পাণৰ পৰা আদি কৰি সেইবোৰ মই যোগাৰ কৰিম বাৰু। এইবাৰহে একদম ভাল লাগিব। মোলৈ ভাল চোলা পেন এযোৰ দিব লাগিব। এইবেলি টাইপ লগা সেই ড্ৰেছ এযোৰহে দিম তাই লগাই ল'ম আৰু। এই মগনীয়া অঁ হেৰি কচোন যা নেওলা এই কিবা এটা দি দে। কি দিম আকৌ এখেত আহিয়ে থাকে দেখোন সদায় সদায়। আইঅ নেওলা কেনেকৈ কৈছে চাই ক'ত ন সদায় সদায় আহিছোঁ। এসপ্তাহ হ'ল আৰু তহঁতৰ ঘৰলৈ নহা। মই হ'লে সেই হিচাপ থাকে আকৌ মোৰ সপ্তাহে সপ্তাহে যাওঁ প্ৰতি ঘৰলৈ। বৰ ভাল কথা দেই। হেৰি নহয় ক'ব চাহ পানী অকণ খাবি। আমাৰ বৌতিও সঁচাকৈ দেই। বেটি পাণ আছে নহয় পাহৰিলি তামোল পাণ পাৰিবলৈ আছে দেখোন। অ' তামোল পাৰিবলৈ আছে নি দিবচোন দুটামান। নাই আহা আমাৰ ঘৰত লৈ যাবি আকৌ কোনে মানা কৈছে। বেটি এই বিয়া মাতিবৰ কাৰণে এতিয়া তামোল লাগিব দেখোন কিনো এইবোৰ ভূভতি। সঁচাকৈ আকৌ দেই বিয়াখন আহি আছে নহয়। বৰ ভাল পালোঁ কথাষাৰ শুনি পেলাই। হেৰি নহয় কি খুৱাব বাৰু বিয়া? অ' বিয়া ওলাইছে নি জানো পাই নাজানো নহয়। বিয়া কি খুৱাব গমেই নাপাওঁ। কাৰ বিয়া হৈ গ'লা? বামি শাক খুৱাইছিলোঁ কালি বোলো বুঢ়ীজনী বোলো অকণমান বোলো কিবা দিমাগটো ঠিক থাকক বুলি। নহ'ব এতিয়া বিয়া আগত এখন আবুল তাবুল বকিব আৰু। কেলে আপোনাৰ ল'ৰা বিয়া আকৌ? ল'ৰাটোৱে বিয়া পাতিলে বৌ এতিয়া বুলি নহয় নহয় আজি 2-3 বছৰ হ'ল। এজনী থাকোঁতে আকৌ এজনী কেনেকৈ আনিব আকৌ? অ' কেলে সেইজনী গুচি যোৱা নাই জানো এৰি থৈ ইয়াত? হৈ গ'ল আকৌ আৰম্ভ এতিয়া। হয় কথাটো হয় আকৌ এজনী থাকোঁতে কেনেকৈ আনিব এজনী। হেৰি চাউল তাউল কিবা আছে যদি দিয়ক। এইজনীৰ লগতনো কোনে কথা মহলা মাৰি থাকে বলিয়ালি কৰি থাকিব। চাউল চাব লাগিব পাই কেই বস্তা লাগে? ঐ বস্তাকে নালাগে নহয় মাগিবহে আহিছোঁ। জানো কিমান বস্তা আছে ভঁৰালত গৈ চাব লাগিব এতিয়া। অলপ দেৰি ৰহ মই চাই আহিছোঁ কেই বস্তা আছে জানো। আজি বুঢ়ীজনীয়ে অকণ বেছিয়ে বলিয়ালি কৰিছে পাই। কি হ'ল ইমান হেৰি মুখ চুখ ফুলাই আছ যে গোটেইজনী। বুঢ়ীজনীয়ে ঘৰখনত একদম মূৰটো গাম কৰি আছে আৰু মোৰ শান্তি নাইকিয়া হ'লা কৈছে নহয়। বুঢ়ীজনী পকৰটো যোৱা নাই হয় নাই যাব হৈছে আৰু দিনক দিনে জীয়ৰী হৈহে গৈ আছে। সেইজনী লাগি আহিছোঁ আজি এখুন্দা। মই বোলো নাহোঁ বোলো এমাহ দুমাহলৈ বোলো ঘৰৰ পৰা নাহোঁ বোলো। দিব হ'ল বুঢ়ীকেহে কাম কৰি দিয়ে যেন পাইছোঁ যে ইয়াতে থাকিবহি পা নহাই হলি চুনুকনো সেয়া নাহে একদম কৈছোঁ নহয়। মমায়েকে কৈছে সেইদিনাখনি এই বোলে হেৰি বায়ে বোলে নহা হৈছে কি হ'ল বোলে আগতে বোলে আহিয়ে থাকে। আগৰ কথা বেলেগ আছিলে আৰু এতিয়া বোৱাৰী অহাৰ পিছত বায়ে পাতি আহি থাকিলে ভালো দেখি দে। তাকেহে পাই ঘৰখনৰ হেৰিবোৰ বেলেগ হৈ গ'ল আৰু। আমাৰ সেইজনীয়ে ঘনে ঘনে মাকলৈ ফোন কৰি থাকে নহয়। কি হ'ল পিছফালে চাই চাই কথাবোৰ কৈ আছে। মনে মনে কওক শুনিয়ে পাব আহি পেলাই মাকলৈ ফোন কৰি ইয়াত কি হৈছে কি নাই হোৱা চব কৈ থাকে। দিনটো কাণত ফোনটো লগাই লৈ প্ৰথমতে নাছিল এতিয়া দেখিছোঁ দেখোন এইজনী দেখোন যেতিয়া অকল কাণতে ফোনটো লৈ লৈ তোক কৈছিলোঁ নহয় আগতে মই তেতিয়াতো সেই গুৰুত্বই নিদিয়া মোৰ কথা। এতিয়া গম পালি মই লৈ পেলাই মাকৰ আগত কথা কৈ আছিলে নহয়। মাকে বহুতখিনি কথা ক'লে আকৌ মই শুনিছোঁ নহয় নিজ কাণে সেইকাৰণে নহা হ'ল। এতিয়া প্ৰথম ভালেই আছিলে আজিকালি এতিয়া সেই পাকঘৰলৈ নাযায় এবেলাপৰ লগা একদম সিন্ধানীয়া গান ভাগে পাকঘৰত সোমাই দিলে নহয় ঘপককৈ। মই আকৌ বোলো গা চান ভাগে বোলো পাকঘৰত নোসোমাবি ভালকেই কৈছোঁ মই আৰু। তাই একেবাৰে মুখ চুখ ফুলাই একদম সেই কি বুলি কয় চৌটো হাতত লৈ আছে ঠেকেচ মাৰি থৈ গৈছে নহয় একেবাৰে।
হেৰি কৰা আমাৰ এতিয়া শাহুৱাৰ লগত কিমান কাজিয়া হয় সেই বুলি পাকঘৰ বস্তু দলোৱা মেলোৱা সেইবোৰ যে নকৰো দেই মানুহজনীয়ে লগাই বেয়া কৰিছে এইজনীক এতিয়া নোকোৱা নেমেলাকে ওলাই যায় নহয় ঘপককে মই এফালে পাহোংগে বুলি ক'ব যাবগে আমাৰ ঘৰটো খেদিবলৈ হ'ল সি মিলাই মেলি থব নোৱাৰে ঘৰখনত এটাই ল'ৰা এজনীয়ে বৈ তাকো এনেকুৱা হ'লে কেনেকে হ'ব আকৌ এতিয়া তই আহাই কিমান পৰ হ'ল দেখিছ চাহ পানী অকণ লৈ তই আহিছে জানো বাদ দে চাহ পানীটো দূৰৰে কথা আহোঁতে বাইদেউ বুলি মাত খাই দিবলৈও তাই একেবাৰে সময় নাই বাইদেউ বোলে আহিলে বোলে ভালনে এনেই আমি চিককে হাঁহিটো মাৰিলে মই ভাবিছো এজনী আকৌ কি হ'ল বোলো আগৰ নিচিনা নহয় আগতে যি মাত তাই এতিয়া বাপেকটো সেনেকুৱা নহয় আকৌ তাই ভাবা মাকজনী চাহ সেইকাৰণে কৈছো তোক আহি গৈ থাকিবি লাগিতে থাকি যাবি দুদিনমান কি কয় চাওঁচোন তাই ঘৰ আলহী পাহালে আহে মাকজনী আহিয়ে থাকে পিটিক ওলাই আহি একেবাৰে স্কুটিখন লৈ ল'লে নহয় স্কুটিখন লৈ পিটিককৈ ভাবহি আহি পেলাই আহক মই বেয়া পোৱা নাই আহা কাৰণে এই যে কথা লগা ছোৱালীজনী যে বেয়া কৰিছে বাইদেউ চাহ দিছিলো বলক ভিতৰলৈকে বলক সেই চাহ দিছা নি বলা গৈছো বলা ভিতৰলৈকে হেৰি নহয় পুষ্পাঞ্জলি এই খাবলৈ কিবা এটা হেৰি কৰিব লাগিছিলে ইমান দিনৰ মূৰত আহিছে এই মাংস অকণকে আনোৱা নেকি তাকে মই এখেতক ক'লো মাংস অকণমান লৈ আহিব কিন্তু সেই আৰু আপোনালোকে নিজে বনাই খাব লাগিব মোৰ আকৌ কাম এটা আছিলে নহয় যাব লগা আছে এপইণ্টমেণ্ট এটা নগ'লে আকৌ কথাটো বেয়া হ'ব মানে বনাই খোৱা আপত্তি নাই বাৰু আমি কৰি মেলিয়ে খাওঁ সেইবুলি ইমান দিনৰ মূৰত আহিছো মই যোৱাই নাই তুমি আহিমগে মই বেছি দেৰি নকৰোঁ কামটো হেৰি তাৰমানে ইম্পৰ্টেণ্ট নকৰিলে নহ'বই সেই আপোনালোকে খাই মেলি সেই আজৰি হৈ ল'ব মই বাহিৰতে খাই মেলি আহিম আৰু গধূলি মানে পাই যামহি লগ পামহি নহয় আহি কি কামত নোযোৱা এই কিনো বোলো সেই ঘৰতে সদায় বহি থাকিম বোলো মায়ে সেই কাৰোবাৰ এজনৰ লগত বোলে সেই কথা পাতি থৈছিলোঁ বোলে কিবা চাকৰিৰ কাৰণে হেনো তাকে সেই ইণ্টাৰভিউ এটা আছে বোলে দি থৈ আহিব কৈছে মই বোলো দি থৈ আহোঁগৈ তেতিয়াহ'লে দিনটো সেই এনেহে বহি থাকোঁ শুই বহি থকাতকৈ কিবা দুটকামান ঘটিবকে পাৰিম কেলেনো কৰিব লাগে আমাৰ এই পইচা ঘটিছে ঘৰত অভাৱ বুলিবলৈ একোৱেই নাই ঘৰতে বহি পেলাই কাম বন কৰি মেলি থাকিব লাগে আৰু এই মা এতিয়া ইমান কৰিব নোৱাৰে নহয় ভাত পানী বনোৱা মেলোৱা সেইবোৰ বেলেগ অসুবিধা হ'ব দেখোন ইমান অসুবিধাটো হ'ব নালাগে ৰাতিপুৱা হেৰি কিনো বনাবলৈ আছে ভাত দাইল দিয়া চব্জিকণহে আৰু এখেতেতো বাহিৰতে খাই আহে মালেহে পাতি ল'ব লাগে মইতো সেই বাহিৰতে খাম এটা যদি হৈ যায় আৰু সেইকাৰণে ইমান অসুবিধাটো নহয় আৰু সপ্তাহৰ মূৰত কাপোৰকেইটা ধুই দিলে হয় মেচিনত দি দিমহে কাপোৰ কিনো মাতিবি এইবোৰত যি ভাল দেখা আৰু তোমালোকে জানা আপোনালোকে হেৰি কৰিব চাহকাপ খাই লখি আহক ঠাণ্ডা হ'ব নহয় ভাতকেইটা বনাই মেলি খাব আৰু মই আহি মেলি ৰাতিলৈ ভাত সাজ বনাম বাৰু বেলেগ হৈ গ'ল দেই পুষ্পাঞ্জলিজনী দেখিলি মই কোৱা নাই জানো তোক একদম সলনি হ'লে এজনী আগৰ নিচিনা হৈ থকা নাই আৰু মই দেখোন তোক প্ৰথমতে কৈছিলোঁ মূৰত ঠাই নল'বি বোলো নমাব নোৱাৰিবি এতিয়া পাইছোঁ